মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী বক্তাই আমাক অলপতেই জনাই থৈ গ'ল যে কিদৰে ফিজিক্সবালাৰ জৰিয়তে এগৰাকী যুৱ প্ৰজন্মৰ ব্যক্তিয়ে সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি নিজকে স্বাৱলম্বী কৰি তুলিলে। কিন্তু অধ্যক্ষ মহোদয় আমাৰ চকু কপালত উঠিল তেতিয়া যেতিয়া আমি আইনী তদন্তৰ মতে গম পালোঁ যে ফিজিক্সবালাই সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰে, তেওঁলোকৰ পৰা কিমানজন ব্যক্তিয়ে এইবাৰ কোনটো প্ৰতিযোগিতামূলক পৰীক্ষাত স্বীকৃতি পালে বা ভালদৰে উত্তীৰ্ণ হ'ল। আৰু আইনী তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি অধ্যক্ষ মহোদয় এই স্বীকৃতিপ্ৰাপ্ত ছাত্ৰসকল মাজৰ 90%ই তেওঁলোকৰ তাত কেৱল মাত্ৰ UPSCৰ দৰে পৰীক্ষাৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত ইণ্টাৰভিউ আৰু নিট আদিৰ পৰীক্ষাৰ বাবে কেৱল এখন টেষ্ট পেপাৰহে লয়। অৰ্থাৎ অধ্যক্ষ মহোদয় তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মটোলৈ ভুৱা তথ্য প্ৰেৰণ কৰি যুৱ প্ৰজন্মক যে কোচিং নহ'লে কোনো প্ৰতিযোগিতামূলক পৰীক্ষা পাছ কৰিব নোৱাৰি তেনে এক বাতাবৰণলৈ লৈ যায়। অৰ্থাৎ অধ্যক্ষ মহোদয় এজন যুৱকে নিজৰ সবলীকৰণৰ বাবে গোটেই ৰাষ্ট্ৰখনৰ হাজাৰ হাজাৰ যুৱক মিছাৰ আশ্ৰয় লৈ এক ভয়াৱহ অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ ঠেলি দিয়ে। অধ্যক্ষ মহোদয় আজি আমাক সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে কৈ থৈ গ'ল যে সামাজিক মাধ্যমে বৰ্তমান সময়ত আত্মসংস্থাপনৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে। অধ্যক্ষ মহোদয় যদি সামাজিক মাধ্যমে আত্মসংস্থাপনৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে তেনেহ'লে কিয় সামাজিক মাধ্যমত তেওঁলোকে কৈ থৈ যোৱা ইনফ্লুৱেঞ্চাৰ অৰ্থাৎ সামাজিক মাধ্যমৰ দ্বাৰা জনপ্ৰিয় হোৱা আটাইতকৈ ডাঙৰ ছাত্ৰ ছাত্ৰীসকলে এটা চতুৰ্থ বৰ্গৰ চাকৰি পোৱাৰ পাছত তেওঁলোকৰ ফেচবুক একাউণ্টত পোষ্ট দিয়ে যে অন্ততঃ শেষত গৈ মই এটা চৰকাৰী চাকৰি পালোঁ। অৰ্থাৎ অধ্যক্ষ মহোদয় সেই সামাজিক মাধ্যমৰ পৰা স্বাৱলম্বী হোৱা ব্যক্তিসকলে এটা চৰকাৰী চাকৰি আশাত যদি হাবুডুবু খাই মৰে তেতিয়াহ'লে আমি কেনেকৈ মানি ল'ম যে সামাজিক মাধ্যমে আমাক এক স্থায়ী আত্মসংস্থাপন দিবলৈ সক্ষম হৈছে। সেইবাবে অধ্যক্ষ মহোদয় আজি পবিত্ৰ সদনত উত্থাপন কৰা বিধেয়কখন তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ আৰু গ্ৰহণ কৰিছোঁ বিৰোধী পক্ষৰ আসন। অধ্যক্ষ মহোদয় এতিয়া আহিছোঁ দ্বিতীয়টো ক্ষেত্ৰ অৰ্থাৎ সামাজিক মাধ্যমৰ মালিকীস্বত্ব কাৰ হাতত আছে। সামাজিক মাধ্যমসমূহ মূলতঃ মালিকীস্বত্ব আছে পুঁজিপতি গোষ্ঠীটোৰ হাতত। অৰ্থাৎ সামাজিক মাধ্যমত আপুনি মই কি চাম সেয়া আমাৰ হাতত নাথাকে, সেয়া থাকে পুঁজিপতি গোষ্ঠীটোৰ হাতত। তেওঁলোকে এক বিশেষ এলগৰিথমৰ জৰিয়তে দিনটোৰ কোনখিনি সময়ত আমালৈ কি তথ্য প্ৰেৰণ কৰিব সেয়া ভাগ কৰে, যাৰ বাবে তেওঁলোকে অধ্যক্ষ মহোদয় একমাত্ৰ অৰ্থনৈতিক মুনাফাৰ বাবে বিভিন্ন ভুৱা বাতৰি বা বিভিন্ন ধৰণৰ বেপেৰুৱা বাতৰিয়ে আমাৰ সামাজিক মাধ্যম বা আমাৰ মোবাইলটোৰ পৰা আমাক বিকৃত কৰিবলৈ চেষ্টা কৰে, যাৰ বাবে অধ্যক্ষ মহোদয় যুৱ প্ৰজন্মৰ মাজত আজি তেওঁলোকৰ মেমৰি ৰিলেটেড ৰিজন অৰ্থাৎ মগজুৰ যি কাৰ্যক্ষমতা সেয়া বহুত হ্ৰাস পাইছে, সেই কথা বৈজ্ঞানিকভাৱে প্ৰমাণ হৈছে। অধ্যক্ষ মহোদয় তৃতীয়টো ক্ষেত্ৰ হৈছে চৰিত্ৰ হনন আৰু মানসিক অশান্তিৰ দৰে ঘটনা। অধ্যক্ষ মহোদয় ইউনেস্কোৰ দ্বাৰা 2023 চনত প্ৰকাশিত তথ্যত প্ৰমাণ পাইছে যে সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি বহুতে নিজৰ ব্যক্তিগত লাভালাভৰ বাবে বহু ব্যক্তিৰ চৰিত্ৰ হনন বা মানসিক অশান্তিৰ সৃষ্টি কৰে, যাৰ বাবে অধ্যক্ষ মহোদয় পিউ ৰিচাৰ্চ চেণ্টাৰৰ প্ৰকাশিত তথ্য অনুসৰি 2007 চনত যি যুৱ প্ৰজন্মৰ মাজত আত্মহত্যাৰ হাৰ আছিল মাত্ৰ 6.8%, সেয়া 2021 চনত অধ্যক্ষ মহোদয় প্ৰায় 11%লৈ বৃদ্ধি পাইছে। অধ্যক্ষ মহোদয় এয়া কেনেধৰণৰ সবলীকৰণ তেওঁলোকৰ বাবে আজি কোনো সদনত কোনেও বুজি পোৱা নাই। অধ্যক্ষ মহোদয় যুৱ সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে যিসমূহ আঁচনি লয় তাত মূলতঃ 4টা ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে। সেয়া হৈছে শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক স্থিৰতা আৰু সামাজিক অংশগ্ৰহণ। অধ্যক্ষ মহোদয় আজি শিক্ষাৰ নামত নেশ্যনেল এডুকেশ্যন পলিচি ৰিভিউৰ প্ৰকাশিত তথ্য অনুসৰি সামাজিক মাধ্যম ব্যৱহাৰ কৰা 57% ছাত্ৰ ছাত্ৰীয়ে আগতকৈ পৰীক্ষাত বেয়া ফলাফল কৰিছে। অধ্যক্ষ মহোদয় স্বাস্থ্যৰ নামত ষ্টেটিষ্টাৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি এজন ছাত্ৰই দিনটোত 3 পৰা 4 ঘণ্টা সময় সামাজিক মাধ্যমত দিয়াৰ বাবে তেওঁৰ মনোযোগৰ ক্ষমতা আটাইতকৈ কমি পৰিছে। অধ্যক্ষ মহোদয় অৰ্থনৈতিক স্থিৰতাৰ নামত সামাজিক মাধ্যমৰ লগত জড়িত মাত্ৰ 1% ব্যক্তিয়েহে স্থিৰ এটা উপাৰ্জনৰ অংশ কৰিব পাৰিছে। বাকীসকলে অধ্যক্ষ মহোদয় এটা সময়ৰ পাছত তেওঁলোকৰ সকলো উপাৰ্জনৰ উৎস হেৰুৱাই পেলাইছে আৰু লাহে লাহে সমাজখনৰ পৰা ডিপ্ৰেশ্যন, এংজাইটি আদিত ভুগি আঁতৰি গৈছে। অধ্যক্ষ মহোদয় এনেবোৰ কাৰণৰ পাছতো যদি তেওঁলোকে সামাজিক মাধ্যমক যুৱ সবলীকৰণৰ আত্মসংস্থাপনৰ কথা বুলি কয় তেতিয়াহ'লে তেওঁলোকক শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ ভাষাৰেই ক'বলৈ পালে ভাল পাম, তই বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব। আমি পংগু হ'ব নোৱাৰোঁ, সামাজিক মাধ্যমৰ ব্যৱহাৰ আমি কৰিব লাগিব, কিন্তু নিজস্ব বুদ্ধিমত্তাৰে নিজস্ব জটিল চিন্তাৰ ক্ষমতাৰেহে। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ সন্মানীয় সদন।